জয় হিন্দ দোস্ত ফ্ৰম আছাম হোমগাৰ্ড। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। বৰ্তমান মোৰ ভাল নহয়। যোৱাকালি ৰাতি 10টাৰ পৰাই মানে পেটৰ বিষ আৰম্ভ হৈ গ'ল, মাইকীৰ টোপনি ক্ষতি আৰু আহি একদম চিধাই চিভিলত ভৰ্তি হৈ গ'লোঁ। আৰু এইবোৰ দেখিছে পেচেণ্ট, এইবোৰ চব বেমাৰী হয়। একদম মানে বহুত বেয়াই লাগে আৰু মোৰ ইমানেই পেটৰ বিষ হৈ গ'ল, তাৰমানে মই ৰাতি আহিবলৈ বাধ্য হৈ গ'লোঁ। বহুত কষ্ট পাই আছিলোঁ আৰু সেইকাৰণে চিভিলত ভৰ্তি হ'লোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব, বহুত কষ্ট পাই আছোঁ যাতে সোনকালে পেটৰ বিষটো ভাল পাওঁ। একচুৱেলি এই ছাইডটোত বিষ হৈ আছিলে মোৰ, ভাবিছিলোঁ মোৰ কিবা ডাঙৰ বেমাৰে ওলাই নেকি, ঠিক নাই। বৰ্তমান ডক্টৰে আহি চাই কেনে ক'লে যে একো নাই, এইটো গেছ অভাৰ হৈ গৈছে, ব্লাডটো টেষ্ট কৰিব লাগিব। ব্লাড টেষ্টৰ কাৰণে দি দিলোঁ। কালিলৈ ব্লাড ৰিপৰ্টটো দিব আৰু সেয়া দিছিলে STAG চিভিল হস্পিটেল, মৰিগাঁও চিভিলত মই ভৰ্তি হৈছিলোঁ। আৰু বহুত কিবা কিবি মেডিচিন এয়া দিলে, তাৰে 2-এটা মেডিচিন ইউজ কৰিলোঁ। ইউজ কৰোঁতে ভাল পাইছোঁ আৰু বাকীকেইটা পিছত ইউজ কৰিব লাগিব যদি বেছি মোৰ পেটৰ বিষ আকৌ আৰম্ভ হয়। তো মোক আজি ডিছচাৰ্জ দি দিলে। কাইলৈ মানে ব্লাড ৰিপৰ্টটো চাই কেনে যদি কিবা আৰু বেলেগ হয় তেতিয়াহ'লে আৰু মই এডমিট হ'ব লাগিব। আপোনালোকে আশীৰ্বাদ কৰিব। আৰু আজি 3 দিন ধৰিতো একো খোৱাই নাই, মই মা মছলা একো খাব দিয়া নাই, গোটেই হাত ভৰি দিছে। মিনিমাম 10 কেজি ৱেইট কমিল আৰু ভাবিলোঁ এটা জুচ খাই লওঁ, এটা জুচ খাই আৰু ঘৰলৈ যাওঁ। আপোনালোকে আশীৰ্বাদ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।